আমাৰ ঘৰলৈ একদম সৰু বাল্যকালৰ বান্ধৱী এজনী আহিছে স্বপ্না আহি পালেহি এতিয়া দুইজনী বহি পেলাই ধুনীয়াকৈ কথা পাতি আছো আগত তাই আহি আছিলে মানে মাজতে বহুত দিন অহা নাই কিবা এটা প্ৰব্লেম বোলে মোৰো যোগাযোগ কৰিবলৈ সুবিধা নাছিলে মানে তাই মোবাইলে হেৰাই গ'ল বোলে তাৰপিছত আজি আকৌ ছোৱালীজনী হাই ছেকেণ্ডেৰী পৰীক্ষা দি আছে DPSতে তাইক থ'বলৈ আহিলে আহি পেলাই আমাৰ ঘৰলৈও আহিলে এতিয়া আকৌ লগ পালো মানে সেইটো নাখায় আৰু আমাৰ আমি নামৰূপ ফাৰ্মেল হাই স্কুলত পঢ়িছিলোঁ একেলগে পঢ়া আজি মানে হ'ল আৰু ইমান বছৰ একেলগে লগে হৈ আছো মাছত 30 বছৰ এতিয়া এই 2 বছৰমান মাজতে গেপ হৈ গৈছিলে আকৌ আজিৰ পৰা আকৌ আমাৰ এটা একদম পুৰা কামত লাগি আছে